Welcome to Learning 3 Languages. আপোনাক Learning 3 Languages-লৈ স্বাগতম। যদি আপুনি মোৰ চেনেলটো প্ৰথমবাৰ আহিছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, লগতে বেল আইকন প্ৰেছ কৰিব, যাতে মই নতুন এটা ভিডিঅ' আপলোড কৰাৰ লগে লগে আপুনি সেই ভিডিঅ'টো পায়। আজি মই 3টা ভাষাৰ ওপৰত শব্দবিলাক ট্ৰান্সফাৰ কৰিম। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। লেসন 3.2 আজি আমি বহুগোষ্ঠীৰ নামৰ বিষয়ে আলোচনা কৰিম। অসমীয়াত জিৰাফ, ইংলিছত জিৰাফ, হিন্দীত জিৰাফ। অসমীয়াত জেব্ৰা, ইংলিছত জেব্ৰা, হিন্দীত জেব্ৰা। অসমীয়াত কুকুৰনেচীয়া ভাগ, ইংলিছত ওল্ফ, হিন্দীত ভেড়িয়া। কুকুৰনেচীয়া ভাগ, ওল্ফ, ভেড়িয়া। অসমীয়াত শিয়াল, ইংলিছত ফক্স, হিন্দীত লোমৰি। শিয়াল, ফক্স, লোমৰি। অসমীয়াত ভালুক, ইংলিছত বিয়েৰ, হিন্দীত ভালু। ভালুক, বিয়েৰ, ভালু। অসমীয়াত নাহৰ ফুটুকী ভাগ, ইংলিছত পেন্থাৰ, হিন্দীত চিতা। নাহৰ ফুটুকী ভাগ, পেন্থাৰ, চিতা। অসমীয়াত নেউল, ইংলিছত মনগোছ, হিন্দীত নেভলা। নেউল, মনগোছ, নেভলা। অসমীয়াত বান্দৰ, ইংলিছত মংকি, হিন্দীত হনুমান या বান্দৰ। বান্দৰ, মংকি, হনুমান। অসমীয়াত হাতী, ইংলিছত এলিফেণ্ট, হিন্দীত হাতী। হাতী, এলিফেণ্ট, হাতী। অসমীয়াত ছাগলীৰ পোৱালি, ইংলিছত কিট, হিন্দীত বকৰি কা বাচ্চা। ছাগলীৰ পোৱালি, কিট, বকৰি কা বাচ্চা। অসমীয়াত কেৰ্কেটুৱা, ইংলিছত স্কুৱেৰেল, হিন্দীত গিলহৰি। কেৰ্কেটুৱা, স্কুৱেৰেল, গিলহৰি। অসমীয়াত বাদুলি, ইংলিছত বেট, হিন্দীত চমগাদৰ। বাদুলি, বেট, চমগাদৰ। অসমীয়াত সিংহ, ইংলিছত লায়ন, হিন্দীত সিংহ। সিংহ, লায়ন, সিংহ। অসমীয়াত মাইকী হৰিণী, ইংলিছত হাইণ্ড, হিন্দীত হিৰণী। মাইকী হৰিণী, হাইণ্ড, হিৰণী। অসমীয়াত ভাগিনী, ইংলিছত টাইগ্ৰেছ, হিন্দীত ভাগিন। ভাগিনী, টাইগ্ৰেছ, ভাগিন। অসমীয়াত বাঘ, ইংলিছত টাইগাৰ, হিন্দীত শ্বেৰ। বাঘ, টাইগাৰ, শ্বেৰ। অসমীয়াত এন্দুৰ, ইংলিছত মাউচ, হিন্দীত ছোটা চোহা। এন্দুৰ, মাউচ, ছোটা চোহা। অসমীয়াত মাইকী কুকুৰী, ইংলিছত বিটছ, হিন্দীত কুটীয়া। মাইকী কুকুৰী, বিটছ, কুটীয়া। অসমীয়াত মাইকী গাহৰি, ইংলিছত চো, হিন্দীত চোৰী। মাইকী গাহৰি, চো, চোৰী। অসমীয়াত মাইকী ভেড়া, ইংলিছত ইউ, হিন্দীত ভেৰি। মাইকী ভেড়া, ইউ, ভেৰি। অসমীয়াত হৰিণ পোৱালি, ইংলিছত ফন, হিন্দীত হিৰণ। হৰিণ পোৱালি, ফন, হিৰণ।